গাইজ কি খবৰ আজি মানে ভাবিছোঁ গাড়ীখন অনা বেছি দিন হোৱা নাই আৰু এতিয়া মানে ছাৰ্ভিচিং দিয়া টাইম হৈ গ'ল সেইটো কাৰণে এখন গাড়ীখন একদম মানে ছাৰ্ভিচিং দিম গ'ল চাই লওক এবাৰ লুকটো বহুতখিনি লেতেৰা হৈ গ'ল আজি মানে আমি ছাৰ্ভিচিং দিব যাওঁ আৰু ধুনীয়াকৈ ওলাই কৰি হৈ গৈছে গাইজ এতিয়া দেখাই আছোঁ আমি মানে আহি 2 নম্বৰ পাই গৈছোঁ মানে এখন 2 নম্বৰ গাড়ী বুলি কৈ আমি পাই গৈছোঁ মই বহি থাকোঁ দিয়ক আৰু এইপিনে দেখিছে বজাৰখন আৰু বেছি টাইম নাই পাম লৈ এতিয়া আৰু গাড়ীখন ধুনীয়াকৈ ছাৰ্ভিচিং মানে দিব লাগিব গাইজ আৰু জেগা দেখিছে বাইপাছ পালোহি এইপিনে মানে আমি লংকা খাটিলৈ আহি আছোঁ মানে সেইপিনে যায় নগাঁও এই ৰাইট চাইডে নগাঁও যায় আৰু এইপিনে যাব লংকা গাইজ আমি এতিয়া লংকা গৈ আছোঁ আৰু এইটো চাইডে যাব নগাঁও আমি মানে এইটো চাইডে আছোঁ আৰু দেখা পাই গ'লোহি আৰু এইপিনে লংকা যায় আৰু ডিলাৰখন দেখাইছোঁ আৰু গাড়ীখন এখন আৰু ইয়াতে এখন গাড়ী গাইজ এতিয়া আমি ভিতৰলৈ যাম আৰু দেখাই আছোঁ হা অঁ এইখনেই আছিলে ডিলাৰখন এইটো এতিয়া মানে আমাৰ হৈ গ'ল গাড়ী ছাৰ্ভিচিং দি আৰু এতিয়া মানে আমি বজাৰখনত যাম যোনখন মেইন বজাৰ লংকা সেইখনত গৈ আছোঁ গাড়ী এখন অভাৰব্ৰিজ নিচিনা এতিয়া চশমা লয় এই দুইটা কণা গাইজ চাই লওক এই দুটা কোনযোৰ ল এযোৰ ল ঘণ্টা নেকি গেলা হে তই ঘণ্টা নেকি সেইটা হা কোনযোৰ ল'লি চাওঁ এবাৰ পিন্ধি দেখাই দে আমাৰ মানে ভোক লাগিছে সেইটো কাৰণে আমি হোটেল এখনত আহিছোঁ আৰু পৰঠা খাব নোপোৱা নিচিনা মাৰি আছে আৰু মোৰ তাত নাই দিয়ক গাইজ মই নাই খোৱা আৰু ইহঁত দুটাই খাই আছে মই খাম বেলেগ বস্তু খাম চাহ খাম হেল্ল' মানে গাইজ কি ক'ব বহুত টাইম ৰখি ভাবিলোঁ দোকান এখনত মিঠা পানী এখন খালোঁ চাহো খালোঁ কিবাকিবি খালোঁ এয়া আৰু লগতে মানে টিভি ল'ব গৈছে এইয়া টিভি লৈ আছে দেখিছে নহয় লগতো এইটো মানে বহুত টিভি ল'লে বোলে এতিয়া ডিছখনৰ কাৰণে ৰখি আছে গাইজ কিখনা ডিছ টিভিটো মানে কালি আনিলা ডিছখন নিয়া নাই তাৰপিছত ফিটিং কৰি দিয়া আগত নাই সেইটো কাৰণে মানে ৱেইট কৰি আছোঁ আমি গাইজ আমি মানে এতিয়া আহি পাইছোঁহি এতিয়া মানে এই জেগাখিনি চাওক না কি মজা এইখন তামোল আৰু এইটো মোৰ লগৰ হয় যাওঁ দিছে দেখিছে গাইজ মানে এইখন দেখিছে গাইজ মই এইখিনিতে কথা এটা কওঁ মই এনেকুৱা ধৰণৰ ভিডিঅ' বনোৱা নাছিলোঁ আৰু এতিয়া মানে প্ৰথম বনাইছোঁ কেনেকুৱা হয় মই নাজানো মোৰ ইউটিউব চেনেল এটা আছে ইউটিউব চেনেলটোৰ নাম হৈছে সপোনজ্যোতি ভিডিঅ' চেনেল আপোনালোকে পাৰে যদি তাত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু লাইক কমেণ্ট কৰিব ভিডিঅ'বিলাকত মানে বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ আজি 6-7 মাহ হ'ল ভিডিঅ' বনোৱা নাই এতিয়া মই ঘৰত আছোঁ মই ভিডিঅ'বিলাক ডেইলি দিম আপোনালোকে অলপ ছাপোৰ্ট কৰিব আৰু ইনষ্টাগ্ৰামত বহুত ছাপোৰ্ট কৰিছে সেইটো কাৰণে আপোনালোকে ইউটিউব চেনেলটো ছাপোৰ্ট কৰিব ছাবস্ক্ৰাইব 1000 মান আছে গাইজ